এই জুই জ্বলিছে এই সংগ্রাম চলিছে রাইজ আজি জাগিছে ইনকলাব জিন্দাবাদ এখনৰ জেগা লেই লেইছে জাতিকে বাতিল হ'ব লাগিব এই জুই জ্বলিছে এই সংগ্রাম চলিছে আছো আজি জাগিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জাতিকে বাতিল হ'ব লাগিব এই জুই জ্বলিছে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈছে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল কিন্তু তেওঁ আজি লজ্জাজনকভাৱে আত্মসমৰ্পণ কৰিছে আজি অসমৰ জনগণৰ পক্ষত তেওঁ নাই তেওঁৰ কেৱল এটাই কথা তেওঁ কেনেকৈ গাদীখন ৰক্ষা কৰিব পাৰি গতিকে তেওঁ কেতিয়াও মানি নকৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সংখ্যা থাকিল বুলি তেওঁলোকে জোৰ জবস্তি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বিল আমাক জাপি দিব আমি এই কথা কেতিয়াও নামানো আৰু আজি আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে এই বিশেষকৈ বিদেশী সমস্যাৰ কথা কৈ অসম আন্দোলনত সোণোৱালে ৰাজি দখল কৰি অসমৰ যি ছাত্ৰ আন্দোলনক কি পাহৰি গৈছে না ছাত্ৰ আন্দোলনৰ পৰা গৈ ৰাজনৈতিক নেতাসকল হয় সকলো আচলতে ফটোগ্ৰাফাৰত পৰিণত হয় নেকি আমি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই আজি আমি মিৰ্জাৰ এই মামণি ৰয়ছম গোস্বামী চকত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণে